আপোনালোকৰ নিশ্চয় ভালে আছে ময়ো ভালে আছো মোৰ হাহুমাৰ নতুন এটি ৰেচিপি লৈ আহিছো সো কেনেকৈ বনাও কিদৰে বনাও আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিলো সো ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব তো দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো বলক এটা বাউলত চাউল এইখিনি উলিয়াই লৈ লৈছো আমি এবাৰ চাউলখিনি ভালদৰে ধুই লৈ লম আৰু দুবাৰ তিনিবাৰ মান ধুই ললে হৈ যাব আৰু এনেকৈ ধুই লৈ ললো এবাৰ আমি এইখিনি 3 ঘণ্টা মানৰ বাবে এনেকৈ পানীৰে তিয়াই থৈ দিম আমাৰ 3 ঘণ্টা হৈ গ'ল এতিয়া চাউলৰ পৰা পানীখিনি নিগৰাম আমি চাউলখিনি ভালদৰে তিওৱা হৈ গ'ল 3 ঘণ্টা হৈ গ'ল এইখিনি আমি এবাৰ পানীখিনি নিগৰাই লৈ ল'ম মই চাউলখিনি ভালদৰে পানীখিনি যাতে শুকায় তাৰ কাৰণে গামোচা এখনত এনেদৰে মেলি থৈ দিছিলোঁ আমাৰ পানীখিনি শুকালে এতিয়া আমি এইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত দি গুড়ি কৰি ল'ম আৰু চালনীৰে চালি লৈ ল'ম চাওক আমি গুড়ি কৰি লৈ ল'লোঁ এবাৰ চালনীৰে চালি লৈছোঁ ভালদৰে চাউলখিনি 3 ঘণ্টামান তিয়াই থৈছিলোঁ কাৰণে ভালদৰে গুড়ি হৈছে আমাৰ সেইকাৰণে চাউলখিনি বেছি দেৰি তিয়াই থ'ব লাগে আৰু অলপমান শুকাব দিব লাগে যাতে গুড়িখিনি ভালদৰে হয় কঁঠালৰ পিঠা খাম যেতিয়া কঁঠালটো দৰকাৰ হ'বই আৰু এটা কথা কঁঠাল কোনেনো ভাল পায় কমেণ্টত জনাবচোন ময়ো কঁঠাল খাই ভাল পাওঁ কিন্তু কঁঠালতকৈ কঁঠালৰ গুটি খাই বেছি ভাল পাওঁ আৰু মাৰ কঁঠালখিনি উলিওৱা হৈ গ'ল এতিয়া মায়ে এনেদৰে কঁঠালৰ গুটিবিলাক এৰুৱাই দি চালনীৰে এনেকৈ চেকি ৰসটো উলিয়াই লৈ ল'ব এটা সহজ আৰু সৰু ল'ৰা ছোৱালীয়ে খাব পৰা হেল্ডি ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ চাওক আমাৰ কঁঠালৰ ৰস ওলোৱা হৈ গ'ল চাওক কি ধুনীয়াকৈ কঁঠালৰ ৰস উলিয়াইছে মায়ে এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কৰি দিব আপোনালোকৰ যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক ছাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিলোঁ আৰু এবাৰ আমি কঁঠালৰ ৰসখিনিত চাউলৰ গুড়ি অকণমান দি মিক্স কৰি থাকিম ভালদৰে মিক্স কৰিব লাগিব যাতে অকণো গোটা হৈ নাথাকে একদম মিক্স হৈ যায় তাৰ কাৰণে চামুচেৰে ভালদৰে লৰাই মিক্স কৰিব লাগিব চাওক আৰু এইবাৰ আমি অকণমান চেনি দিম আপোনালোকে যদি বেছি চেনি খাই বেছি দিব পাৰে আমি অলপ চেনি খাওঁ সেইকাৰণে অলপমান দি দিছোঁ এয়া ইডলি ট্ৰেখনত এইবাৰ মই অকণমান হাতেৰে ঘি লগাই লৈছোঁ আপোনালোকে ব্ৰাছ ব্যৱহাৰ কৰিও লগাব পাৰে মই হাতখনে দিয়ে লগাই লৈছোঁ বাৰু এবাৰ আমি ইয়াতে এচামুচতকৈ অলপ বেছিকৈ দিব লাগিব এনেদৰে দি লৈছোঁ বহুতে বহুত ধৰণে বনায় আমি এইটো ষ্টাইলত বনাব চেষ্টা কৰিলোঁ কি হয় চাওকচোন কেনেকুৱা পায় আমাক কমেণ্টত জনাবলৈ নাপাহৰিব কিন্তু আমাৰ ইডলি ট্ৰেবিলাকত মিশ্ৰণটো দিয়া হৈ গ'ল আমি এইবাৰ এইখিনি কুকাৰত দি দিলোঁ আমি অকণমান ছাইডেদি পানী দি দিম এবাৰ আমি ঢাকনিখন মাৰি 2টা চিটি বাজিবলৈ দি দিম এয়া চাওক আমাৰ চিটি বাজিলে আমাৰ ঠাণ্ডাও হৈ গ'ল কুকাৰ এতিয়া আমি এইখিনি হৈছেনে নাই চাওঁ আহকচোন ঢাকনিখন এয়া চাওক
এয়া আমাৰ ইডলি চেপত কঁঠালৰ পিঠা ৰেডি। চাওক ইমান সফ্ট হৈছে। আপোনালোকে এনেদৰে দেখিলে গম নাপাব কিমান সফ্ট হৈছে। এবাৰ ঘৰত বনাব ট্ৰাই কৰিবচোন আৰু জনাব কেনেকুৱা পালে আমাৰ ৰেচিপিটো। ইমান টেষ্টি হৈছে নহয় খাবলৈ। প্লিজ আপোনালোকেও ট্ৰাই কৰক আৰু কমেণ্টত জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ। আশা কৰোঁ মোৰ আজিৰ ৰেচিপিটো আপোনালোকৰ ভাল লাগিলে। আকৌ লগ পাম আৰু এটি নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।